নমস্কাৰ বন্ধুসকল, আশা কৰিছোঁ আপোনালোক সকলোৱে কুশলে আছে। আছাম হিষ্ট্ৰীৰ ওপৰত যোনটো মই কম্প্ৰিহেনচিভ ভিডিঅ' কোৰ্চ বনাই আছোঁ, সেইটোৰ আজি 5 নম্বৰ পাৰ্টটো আৰম্ভ কৰিবলৈ লৈছোঁ। আৰু আমি ডিছকাশ্যন কৰি আছিলোঁ মেডিয়েবল আছাম হিষ্ট্ৰীৰ ওপৰত। আৰু এতিয়ালৈ মেডিয়েবল আছাম হিষ্ট্ৰীৰ আমি চুতীয়া ডাইনেষ্টি, কোচ ডাইনেষ্টি, দেন কছাৰী ডাইনেষ্টি, 12 ভূঞাজ এইবিলাক টপিক্সৰ ওপৰত ডিছকাশ্যন কৰিছোঁ। আজি আমি ষ্টাৰ্ট কৰিবলৈ লৈছোঁ আহোম ডাইনেষ্টি। আৰু আহোম ডাইনেষ্টিটো বহুত দীঘল টপিক হয়, সেইকাৰণে সেইটো এটা ভিডিঅ'ত ডিছকাশ্যন কৰিলে সিমান ইউজফুল নহ'ব। ডেটছ ৱাই আমি আহোম ডাইনেষ্টিটো ডিফাৰেণ্ট পাৰ্টত ডিছকাশ্যন কৰিম। আহোম ডাইনেষ্টিৰ ওপৰত ডিছকাশ্যন কৰাৰ আগতে আমি দুখন মেপ চাই ল'ম। এইখন আছিলে 13th চেঞ্চুৰীৰ অসমৰ মেপ, আৰু সেইটো টাইমত আহোমসকল জাষ্ট খালি অসমত এণ্টাৰ কৰিছিলে, আৰু ইয়াৰে কিছুমান লোকেল ট্ৰাইবছৰ লগত তেখেতসকলে সম্পৰ্ক স্থাপন কৰা আৰম্ভ কৰি দিছিলে। আৰু 17th চেঞ্চুৰীলৈ আহি তেখেতসকলে এখন বৃহৎ আহোম কিংডম বনাবলৈ সক্ষম হৈছিলে। আৰু ডিফাৰেণ্ট কিংডম যেনে চুতীয়া কিংডম, কছাৰী কিংডম, কমতা কিংডম, এই কিংডমবোৰৰ ডিফাৰেণ্ট পাৰ্ট তেখেতসকলে যুদ্ধত জিকি এখন বৃহৎ আহোম কিংডম বনাবলৈ সক্ষম হৈছিলে। আহোমসকলে অলমষ্ট 600 বছৰ অসমত ৰাজত্ব কৰিছিলে। এৰাউণ্ড 1228 to 1830 AD লৈ তেখেতসকলে অসমত ৰাজত্ব কৰিছিলে। আৰু তেখেতসকল মাউলং বুলি কিংডম এখন আছিলে ম্যানমাৰত, তাৰ পৰা আহি অসমত প্ৰৱেশ কৰিছিলে থ্ৰু পাটকাই হিলছ ইন 1228 AD। আৰু অলমষ্ট 40জন আহোম ৰজাই অসমত ৰাজত্ব কৰিছিলে। আমি সকলোবিলাক ৰজাৰ ওপৰত ডিছকাশ্যন নকৰোঁ, যিবিলাক ইম্পৰ্টেণ্ট ৰজা বা যিবিলাক ৰজাৰ পৰা এক্সামত কুৱেশ্যন আহে আমি অনলি সেইবিলাক ৰজাৰ ওপৰতেই ডিছকাশ্যন কৰিম। আৰু আহোমসকল চেন ট্ৰাইব বুলি যোনটো ট্ৰাইব আছিলে, সেইটো তাৰ ট্ৰাইবৰ পৰা বিলং কৰিছিলে। চ' আহোম ডাইনেষ্টিৰ ফাউণ্ডাৰ আছিলে চুকাফা, আৰু চুকাফাই 1228 to 1268 AD লৈ অসমত ৰুল কৰিছিলে। আৰু চুকাফাই আহোম কিংডমৰ কেপিটেল চৰাইদেউত এষ্টাব্লিছ কৰিছিলে এৰাউণ্ড 1253 AD। চুকাফাই যেতিয়া অসমত প্ৰৱেশ কৰিছিলে, তেখেতৰ লগত দুজন অফিচিয়েলছক লৈ আহিছিলে। এজন আছিলে বুঢ়াগোহাঁই আৰু আনজন আছিলে বৰগোহাঁই। চুকাফা ডাইড ইন 1268 AD, আৰু 1268 AD চুকাফাৰ মৃত্যু হৈছিলে। দেন হি ৱাজ ছাকচিডেড বাই চুচেউফা। তাৰপিছত চুচেউফা বুলি এজন ৰজা আহোম কিংডমৰ ৰজা বনিছিলে। আহোম ডাইনেষ্টিৰ আমি সকলোবিলাক ৰজাৰ ওপৰত ডিছকাশ্যন নকৰোঁ, অনলি কিছুমান ইম্পৰ্টেণ্ট ৰজাৰ ওপৰতে ডিছকাশ্যন কৰিম। চ' চুকাফাৰ পিছত যোনজন ইম্পৰ্টেণ্ট ৰজা আছিলে সেইজন আছিলে চুকাংফা, আৰু চুকাংফাই 1293 to 1332 AD লৈ আহোম কিংডমত ৰুল কৰিছিলে। ফাৰ্ষ্ট কনফ্লিক্ট বিটুইন কমতা এণ্ড আহোম, আৰু তেখেতৰ টাইমতে কমতা কিংডম আৰু আহোম কিংডমৰ মাজত ফাৰ্ষ্ট যুদ্ধখন হৈছিলে। কমতা কিং গেভ হিজ ডটাৰ ৰজনী গাভৰু টু চিউ ফৰ পিচ। আৰু কমতা কিংডমৰ যোনজন ৰজা আছিলে তেখেতে নিজৰ জীয়েক এজনীক আহোমক দি দিছিলে শান্তি স্থাপনৰ কাৰণে, আৰু জীয়েকজনীৰ নাম আছিলে ৰজনী গাভৰু। চ' চুকাংফাৰ পিছত যোনজন ইম্পৰ্টেণ্ট ৰজা আছিলে সেইজন আছিলে চুডাংফা, আৰু চুডাংফাই 1397 to 1407 AD লৈ আহোম কিংডমত ৰুল কৰিছিলে। আৰু চুডাংফাক বামুণী কোঁৱৰ হিচাপেও জনা গৈছিলে। ইনফ্লুৱেঞ্চ অফ হিন্দুইজম বিগান ইন আহোম এডমিনিষ্ট্ৰেশ্যন, আৰু চুডাংফাৰ টাইমতে হিন্দুইজমৰ যোনটো প্ৰভাৱ আছিলে সেইটো আহোম এডমিনিষ্ট্ৰেশ্যনত লাহে আৰম্ভ হ'ব ধৰিছিলে। শ্বিফটেড কেপিটেল ফ্ৰম চৰাইদেউ টু চাৰগোৱা, আৰু চুডাংফাই আহোম কিংডমৰ কেপিটেল চৰাইদেউৰ পৰা চাৰগোৱালৈ শ্বিফ্ট কৰিছিলে। চুডাংফাৰ টাইমতে আহোম আৰু টিপমৰ মাজত এখন যুদ্ধ হৈছিলে। টিপম আছিলে ম্যানমাৰৰ এটা ট্ৰাইব, ম্যানমাৰক আগতে বৰ্মা বুলি কোৱা হৈছিলে, আৰু সেই যুদ্ধখনৰ নাম আছিলে পেটেল অফ কুহিয়াৰবাৰী। আৰু সেইখন যুদ্ধৰ পিছতে ট্ৰিটি অফ নংজেং লেক বুলি এখন ট্ৰিটি চাইন হৈছিলে। এণ্ড পাটকাইবাম বিকাম বাউণ্ডাৰী বিটুইন আহোম এণ্ড টিপম, আৰু সেই ট্ৰিটিখনৰ কাৰণেই পাটকাইবামক আহোম আৰু টিপমে তেখেতসকলৰ কিংডমৰ বাউণ্ডাৰী হিচাপে ৰিকগনাইজ কৰিছিলে। চুডাংফাৰ পিছত যোনজন ইম্পৰ্টেণ্ট ৰজাই আহোম কিংডমত ৰুল কৰিছিলে সেইজন আছিলে চুহুংমুং, আৰু চুহুংমুঙে 1497 to 1539 AD লৈ আহোম কিংডমত ৰুল কৰিছিলে। এৰাউণ্ড 42 ইয়াৰ্ছ তেখেতে আহোম কিংডমত ৰুল কৰিছিলে। ওৱান অফ দ্য মষ্ট মেমৰেবল এণ্ড ষ্ট্ৰংগেষ্ট কিং। তেখেত বহুত প্ৰতাপী আৰু শক্তিশালী ৰজা আছিলে আহোম ডাইনেষ্টিৰ, অলছ' ন'ন এজ
দিহিঙীয়া ৰজা, তেখেতক দিহিঙীয়া ৰজা হিচাপেও জনা গৈছিলে। শিফটেড কেপিটেল ফ্ৰম চাৰগোৱা টু বকোটা, আৰু তেখেতে আহোম কিংডমৰ কেপিটেল চাৰগোৱাৰ পৰা বকোটালৈ শিফ্ট কৰিছিলে। চুহুংমুং এজিউম হিন্দু নেম স্বৰ্গনাৰায়ণ, ট্ৰেডিশ্যন অফ এডপ্টিং হিন্দু নেম বিগান ফ্ৰম হিম। চুহুংমুঙে স্বৰ্গনাৰায়ণ বুলি এটা উপাধি এটা তেখেতে এডপ্ট কৰিছিলে, আৰু যোনটো এটা হিন্দু নাম লোৱা আহোম ৰজাসকলৰ মাজত ট্ৰেডিশ্যন যোনটো আৰম্ভ হৈছিলে, সেইটো তেখেতৰ টাইমৰ পৰাই আৰম্ভ হৈছিলে। এনেক্স চুতীয়া কিংডম ইন 1524 AD। 1524 AD আহোম কিং চুহুংমুঙে চুতীয়া কিংডম এনেক্স কৰিছিলে। ক্ৰিয়েটেড পষ্ট শদিয়া খোৱা গোহাঁই টু লুক আফটাৰ, আৰু চুতীয়া কিংডমৰ যোনখিনি এৰিয়া তেখেতসকলে কেপচাৰ কৰিছিলে সেইখিনি চোৱা চিতা কৰাৰ কাৰণে তেখেতসকলে শদিয়া খোৱা গোহাঁই বুলি এটা পষ্ট ক্ৰিয়েট কৰিছিলে। এনেক্স কছাৰী কিংডম ক্ৰিয়েটেড পষ্ট মৰঙী খোৱা গোহাঁই। চুতীয়া কিংডম এনেক্স কৰাৰ পিছত যেনেকৈ এটা পষ্ট ক্ৰিয়েট কৰিছিলে, তেনেকৈ এটা কছাৰী কিংডম এনেক্স কৰাৰ পিছতো তেখেতসকলে এটা পষ্ট ক্ৰিয়েট কৰিছিলে কছাৰী কিংডমৰ এৰিয়াখিনি চোৱা চিতা কৰাৰ কাৰণে, আৰু সেইটো পষ্টৰ নাম আছিলে মৰঙী খোৱা গোহাঁই। ক্ৰিয়েটেড থাৰ্ড কেটেগৰী অফ মিনিষ্টাৰ বৰপাত্ৰ গোহাঁই। থাৰ্ড কেটেগৰী মিনিষ্টাৰ বুলি তেখেতে এটা মিনিষ্টাৰৰ পষ্ট এটা ক্ৰিয়েট কৰিছিলে, যোনটোক বৰপাত্ৰ গোহাঁই বুলি কোৱা হৈছিলে, আৰু কনচেং আছিলে ফাৰ্ষ্ট বৰপাত্ৰ গোহাঁই। ফাৰ্ষ্ট চেঞ্চাছ কণ্ডাক্টেড ডিউৰিং দ্য টাইম অফ চুহুংমুং। চুহুংমুঙৰ টাইমতে ফাৰ্ষ্ট চেঞ্চাছ অসমত কণ্ডাক্ট কৰা হৈছিলে। লাৰ্ণ ইউজ অফ গান পাউডাৰ ফ্ৰম মোগল। চুহুংমুঙে গান পাউডাৰ ইউজ কৰা যোনটো টেকনিক আছিলে সেইটো মোগলৰ পৰা শিকিছিলে, আৰু সেইটো টেকনিক ইউজ কৰিয়ে আহোম কিংডমে ডিফাৰেণ্ট কিংডম কেপচাৰ কৰিবলৈ সক্ষম হৈছিলে। ফাৰ্ষ্ট মুছলিম ইনভেজন ইন আহোম কিংডম বাই তুৰ্বাক খান। চুহুংমুঙৰ টাইমতে আহোম কিংডমত ফাৰ্ষ্ট মুছলিম ইনভেজন হৈছিলে, আৰু সেইটো কৰিছিলে তুৰ্বাক খানে। মূলা গাভৰু গেভ হাৰ লাইফ টু এভেঞ্জ ডেথ অফ হাৰ হাজবেণ্ড ফাৰ্চেংমুং বুঢ়াগোহাঁই। আৰু মূলা গাভৰুৱে নিজৰ স্বামীৰ মৃত্যুৰ প্ৰতিশোধ ল'বকৈ যুদ্ধক্ষেত্ৰত নিজৰ প্ৰাণ আহুতি দিছিলে যেতিয়া তুৰ্বাক খানে অসমত ইনভেড কৰিছিলে। অল টোটেল 17 টাইমছ মোগল এটেক আহোম কিংডম, আৰু মোগলসকলে আহোম কিংডমত 17 বাৰ এটেক কৰা বুলি জনা যায়। চুহুংমুঙৰ পিছত আহোম ডাইনেষ্টিৰ ইম্পৰ্টেণ্ট ৰজাজন হ'ল চুকলেংমুং, আৰু চুকলেংমুঙে 1539 to 1552 AD লৈ আহোম কিংডমত ৰুল কৰিছিলে। অলছ' ন'ন এজ গড়গঞা ৰজা, আৰু তেখেতক গড়গঞা ৰজা হিচাপেও জনা গৈছিলে। শিফটেড কেপিটেল ফ্ৰম বকোটা টু গড়গাঁও, আৰু তেখেতে আহোম কিংডমৰ কেপিটেল বকোটাৰ পৰা গড়গাঁৱলৈ শিফ্ট কৰিছিলে 1540 AD। ফাৰ্ষ্ট আহোম কিং টু ষ্ট্ৰাইক কইনছ, আৰু তেখেত ফাৰ্ষ্ট আহোম ৰজা আছিলে যোনে মুদ্ৰা বনাইছিলে, আৰু সেইটো কৰিছিলে 1543 AD। কনষ্ট্ৰাক্টেড গড়গাঁও পুখুৰী এণ্ড এ ৰোড নেম নগাআলি। তেখেতে দুটা বস্তু বনাইছিলে ইম্পৰ্টেণ্ট, এটা আছিলে গড়গাঁও পুখুৰী আৰু আনটো আছিলে নগাআলি। এতিয়ালৈ আমি আহোম কিংডমৰ ফাৰ্ষ্ট ইম্পৰ্টেণ্ট ৰজা কেইটামানৰ কথা ডিছকাশ্যন কৰিলোঁ। নেক্সট ভিডিঅ'টোত আমি আন কেইজনমান ইম্পৰ্টেণ্ট ৰজাৰ কথা ডিছকাশ্যন কৰিম। এতিয়া আমি যিমানখিনি ৰজাৰ কথা পঢ়িলোঁ তেখেতসকলৰ ওপৰত কিছুমান কুৱেশ্যন ডিছকাশ্যন কৰোঁ। চ' ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল হু ৱাজ দ্য ফাৰ্ষ্ট কিং অফ আহোম ডাইনেষ্টি। আৰু আহোম ডাইনেষ্টিৰ ফাৰ্ষ্ট ৰজাজন আছিলে চুকাফা, আৰু চুকাফাই 1228 AD অসমত প্ৰৱেশ কৰিছিলে। ফাৰ্ষ্ট কেপিটেল অফ আহোম কিংডম এষ্টাব্লিছ বাই, আৰু আহোম কিংডমৰ যোনটো ফাৰ্ষ্ট কেপিটেল আছিলে সেইটো আছিলে চৰাইদেউ, আৰু এৰাউণ্ড 1258 AD সেইটো এষ্টাব্লিছ কৰিছিলে চুকাফাই। নেক্সট কুৱেশ্যনটো হ'ল নেম অফ দ্য টু পষ্ট আহোম কিং চুকাফা ব্ৰট উইথ হিম। দুটা অফিচিয়েল চুকাফাই নিজৰ লগত লৈ আহিছিলে, তাৰে এটা আছিলে বৰগোহাঁই আৰু আনজন আছিলে বুঢ়াগোহাঁই। চুডাংফা ইজ অলছ' ন'ন এজ, চুডাংফাক বামুণী কোঁৱৰ হিচাপেও জনা গৈছিলে। চুডাংফা শিফটেড কেপিটেল অফ আহোম কিংডমটো, আৰু চুডাংফাই চৰাইদেউৰ পৰা চৰাগোৱালৈ আহোমৰ কেপিটেল শিফ্ট কৰিছিলে। নেম অফ দ্য ট্ৰিটি চাইন আফটাৰ দ্য বেটেল অফ কুহিয়াৰবাৰী। কুহিয়াৰবাৰীৰ যুদ্ধখনৰ পিছত ট্ৰিটি অফ ননজেংলেং বুলি সন্ধি এখন স্বাক্ষৰ হৈছিলে আহোম আৰু টিপামৰ মাজত। নেক্সট কুৱেশ্যনটো হ'ল চুহুংমুং ৱাজ অলছ' ন'ন এজ, চুহুংমুঙক দিহিঙীয়া ৰজা হিচাপেও জনা গৈছিলে। চুহুংমুং শিফটেড হিজ কেপিটেল, চুহুংমুঙে চৰাগোৱাৰ পৰা বকোটালৈ আহোম কিংডমৰ কেপিটেল শিফ্ট কৰিছিলে। নেক্সট কুৱেশ্যনটো হ'ল নেম অফ দ্য আহোম কিং হু ফাৰ্ষ্ট এডপ্টেড দ্য হিন্দু টাইটেল স্বৰ্গনাৰায়ণ, আৰু চুহুংমুঙে সেইটো এডপ্ট কৰিছিলে। ফাৰ্ষ্ট হিন্দু টাইটেল লোৱা যোনটো প্ৰথা আছিলে সেইটো তেখেতৰ টাইমতে ষ্টাৰ্ট হৈছিলে।
নেম অফ দ্য পোষ্ট ক্ৰিয়েটেড বাই চুহুংমুং আফটাৰ এনেক্সেশ্যন অফ চুতীয়া এণ্ড কছাৰী কিংডম চুতীয়া কিংডম এনেক্স কৰাৰ পিছত তেখেতে শদিয়া খোৱা গোহাঁই বুলি এটা পোষ্ট ক্ৰিয়েট কৰিছিলে আৰু কছাৰী কিংডম এনেক্স কৰাৰ পিছত মৰঙী খোৱা গোহাঁই বুলি এটা পোষ্ট ক্ৰিয়েট কৰিছিলে থাৰ্ড কেটেগৰী মিনিষ্টাৰ বৰপাত্ৰ গোহাঁই ক্ৰিয়েটেড বাই আৰু এইটো ক্ৰিয়েট কৰিছিলে চুহুংমুঙে নেক্সট কুৱেশ্যনটো হ'ল ফাৰ্ষ্ট বৰপাত্ৰ গোহাঁই ৱাজ কনচেং আছিলে ফাৰ্ষ্ট বৰপাত্ৰ গোহাঁই ফাৰ্ষ্ট মুছলিম ইনভেজন ইন আহোম কিংডম বাই তুৰ্বাক খান আছিলে ফাৰ্ষ্ট মুছলিম যোনে আহোম কিংডমত ইনভেড কৰিছিলে দেন নেক্সট কুৱেশ্যনটো হ'ল চুকলেংমুং ৱাজ অলছ' ন'ন এজ চুকলেংমুঙক গড়গঞা ৰজা হিচাপেও জনা গৈছিলে চুকলেংমুং শ্বিফটেড কেপিটেল অফ আহোম কিংডম চুকলেংমুঙে আহোম কিংডমৰ কেপিটেল বকোটাৰ পৰা গড়গাঁৱলৈ শ্বিফ্ট কৰিছিলে লাষ্ট কুৱেশ্যনটো হ'ল ফাৰ্ষ্ট আহোম কিং টু ষ্ট্ৰাইক কইন আৰু সেইজন আছিলে চুকলেংমুং যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক কৰি দিব আৰু যদি মই কিবা ইনফৰমেশ্যন ভুলকৈ প্ৰেজেণ্ট কৰিছোঁ কমেণ্ট ছেকশ্যনত মোক জনাই দিব এই ভিডিঅ'টো আপোনালোকৰ বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ